Hello everyone, welcome back to my channel. আজি মই যেটো ব্লগ আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো এটো হৈছে তিলকৰ এটা ব্লগ হয় মানে যোৱা 10 তাৰিখে মেৰ 10 তাৰিখৰ ব্লগ এটো সেইদিনাখন মোৰ দেৱৰৰ তিলক আছিল বিহাৰৰ ফালে ইউপি বিহাৰৰ ফালে মানে যেতিয়া বিয়া হয় লৰাৰ ঘৰত বিয়াৰ আগতে দুদিন এদিন তিনিদিন বা চাৰিদিনৰ আগতে তিলক আহে এটো পণ্ডিতক দেখুৱাই লোৱা হয় কোন দিনা তিলক আহিব আমাৰ হিফালে যেনেকৈ ছোৱালীৰ ঘৰত জোৰণ যায় ইয়াতে লৰাৰ ঘৰত তিলক আহে আৰু যেনেকৈ ছোৱালীক আমি সকলোবিলাক মানে অলংকাৰৰ পৰা আদি কৰি বস্তু বাহনি আমি দি পঠাও ইয়াতো তেনেকৈ লৰাৰ ঘৰত যিবিলাক ফাৰ্নিচাৰৰ পৰা যিবিলাক ছোৱালীৰ লগত যিবিলাক বস্তু দিয়ে আৰু আগতে আমি যেনেকৈ বিয়াৰ দিনাখন ফাৰ্নিচাৰৰ বা যিকোনো বস্তু বাচন বৰ্তনৰ পৰা যিবিলাক দিওঁ আমি বিয়াৰ দিনাখন দিওঁ তো ইয়াতে তিলকৰ দিনাখনে দি পঠায় তো লৰাৰো কাপোৰ চাপোৰ যি দিব লগা থাকে সেই তিলকৰ দিনাখনে দি পঠায় আৰু আজি এইখিনি সময়ত হালধি লগাই আছে মানে ৰাতিপুৱাৰ সময় আমি হালধিখিনি মেইনলি বয়ঘতে লগাব লাগিছিল কিন্তু আমাৰ ঘৰত এইকেইদিনতো মানে এইখিনি মুহূৰ্তটো এজন মানুহ মৰিছে আৰু আজিয়ে 13 দিন হ'ব তো 13 দিনৰ কাজ কৰম এতিয়ালৈ শেষ হোৱা নাই সেই কাৰণে আমি তাক চুব নোৱাৰো ইয়াৰে কাষৰ মানুহে আহি তাক হালধি লগাই দিছে আজিৰ পৰা সদায় মানে আজি তিলক হয় তিলকৰ পৰা বিয়াৰ দিনাখনলৈ হালধি লগোৱা হ'ব তো আজিৰ পৰা আমি কালিৰ পৰা মানে তাক হালধি লগাব পাৰিম 11 তাৰিখৰ পৰা যেহেতু 10 তাৰিখে হিফালে সকামো হ'ব সেই কাৰণে 10 তাৰিখে সকলোবিলাক যি চোৱা বুলি কোৱা হয় আমাৰ তাতে সেয়া শেষ হৈ যাব তো আমি তাক চুব পাৰিম প্ৰথমতে হালধিখিনি লগাই তাক হালধি লগাই হালধিবিলাক এৰুৱাই দিয়ে আৰু পিছতকে এয়া বিশ্বাস কৰা হয় যে হালধি লগালে লৰাটো ধুনীয়া হৈ যায় তাৰ যাতে নজৰ নালাগে তাৰ কাৰণে তাক কাজল লগাই দিয়া হয় আৰু চন্দন কৰি দিয়া হয় যেটো মানে চন্দন কৰাটোক মানে যেটো ফুট লগাই যে লৰাক দীঘলকে ফুট দিয়ে সিন্দুৰ আৰু চন্দন তেনেকে মিলাই তো তেনেকে ফুট আৰু কাজল লগাই দিয়ে আৰু মই আপোনালোকক এতিয়া সন্ধিয়াৰ কিছুমান ক্লিপ দেখুৱাম একচুয়ালি ভিডিওগ্ৰাফি সন্ধিয়াৰ পৰা কৰা হৈছে তো যেতিয়ালৈ নাহে মোৰ হাতত যিখিনি আছে সেইখিনি আপোনালোকক দেখুৱাই দিও এয়া তিলকৰ দিনাখন এনেকৈ মানে এটা মণ্ডপ পাতা হয় আৰু তাতে এনেকৈ দৰা আহে দৰাই বহে এইজন মোৰ দেৱৰ আৰু দৰাৰ সন্মুখত যিজন ল'ৰা বহি আছে তাৰ মানে কইনাৰ ভাইটি হয় তো সিহঁতৰ মাজত যি আমাৰ ইফালৰ পৰা দৰাৰ ফালৰো পণ্ডিত থাকে আৰু সিফালৰ ছোৱালীৰ ফালৰো পণ্ডিত তেনেকৈ যিবিলাক মন্ত্ৰ পাতি পঢ়িব আছে বা যিবিলাক নীতি নিয়ম কৰিব আছে তো সিহঁতৰ দ্বাৰাই কৰোৱা হয় আৰু লগতকে দৰাৰ কাষতে তেনেকৈ বয়ঘত বা ভণ্টিহঁত দৰাৰ ভণ্টিহঁত তেনেকৈ বহে আমিও বহি আছিলোঁ ইয়াত আজি তিলকৰ দিনাখন ছোৱালীৰ ফালৰ পৰা কি বস্তু আহিছিলে মই সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ'টোৰ শেষৰ ফালে দেখুৱাই দি আছোঁ সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু ল'ৰাটোক কি দিলে আমাক কি দি পঠাইছিলে কইনা সেইবিলাকো মই দেখুৱাই দি আছোঁ একেলগে বৰ্তমান ভিডিঅ'টো হৈ আছে ভিডিওগ্ৰাফি হৈ আছে তো আজিলৈ মই যেতিয়ালৈ ভিডিঅ'টো এডিট কৰিছোঁ তো সম্পূৰ্ণ ভিডিঅ' আহি পোৱা নাই যেতিয়া আহি পাই মই পাৰ্ট বাই পাৰ্ট লৰাৰ ফালৰ সকলোবিলাক মানে ৰসম আৰু ছোৱালীৰ ফালৰ সকলোবিলাক ৰসম মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম বৰ্তমান মোৰ হাতত যিখিনি আছিলে সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ইয়াতে এতিয়া বৰ্তমান যিখিনি পূজা পাঠ হৈ আছে সেইখিনি শেষ হ'লে আৰু এটা ৰসম আছে এটোৰ সেই ৰসমটোক চুমাওন বুলি কোৱা হয় তো তাতে কি হয় মই আপোনালোকক দেখুৱাইও দি আছোঁ আৰু লগতে বুজাই দি আছোঁ ইয়াতে যিজন মানুহ ইয়াৰ কাষত বহি আছে মানে মোৰ দেৱৰৰ কাষত এই পিংক কালাৰৰ চাৰ্টটো পিন্ধি যে এই মানুহজন তো তেখেতে ডিমাণ্ড কৰে আৰু বয়ঘতে লৰাৰ মানে বয়ক তাৰপিছত ভণ্টি বা বাইদেউ সিহঁতে লৰাৰ নজৰ উতাৰে আৰু নজৰ উতাৰিবলৈ মানে এটা এমাউণ্ট এটা মানে পইচা লৈ এটা তাক নজৰ উতাৰে আৰু সেই পইচাটো এই মানুহজনৰ হাতত দিয়ে আৰু মানুহজনীয়ে যি ডিমাণ্ড কৰে তাকে দিব লগা হয় তো বৰ্তমান দেখিছে যে বাৰ্গেনিং হৈ আছে তেখেতে নলয় আৰু ইহঁতে নেৰে তেনেকুৱা নিচিনা তেখেতে ডিমাণ্ড কৰে বেছি কৰি তো তেখেতক যেনেকৈ মানে মানাই লয় বোলে যিমান কৰি কম কৰি দিব পাৰে কোনোবাই যদি বেছি কৰি দিব ইচ্ছা কৰে বেছি কৰিও দিয়ে বাৰু আৰু কোনোবাই কমাব বিচাৰিলে কমায় তেনেকৈ তেখেতে যদি মানে তেতিয়াহে তেখেতে কিন্তু ল'বই লাগিব পইচাটো নল'লে তাৰ যিটো চুমাওন ৰসম হয় সেইটো মানে সম্পূৰ্ণ নহয় তো তেখেতে ল'বই লাগিব পইচাটো এয়া দেখিছে নহয় এয়া মোৰ
মানে বাইদেউ লাগে, মোৰ হাজবেণ্ডৰ দাদাকৰ ৱাইফ হয় তেনেকৈ সম্বন্ধৰ। আৰু এয়া মোৰ ননন্দহঁতো আছে একেলগে, চবেই সকলোৱে কৰি আছে এইবিলাক যিবিলাক কৰিব লাগে। এইটোত যিটো চুমাওন বোলা এইটো ৰচম আছে, অকল আজি বুলি নহয়, 3-4 দিন হয়, মানে অকল তিলকৰ দিনাখনো হয়, বিয়াৰ আগৰ দিনাখনো হয়, বিয়াৰ দিনাখনো হয়। ইয়াতে তেনেকৈ 3-4 দিনকৈ এই ৰচমটো কৰা হয়। এয়া এবাৰ মোৰ এজনীও বাইদেউ নহয়, মোৰ ভণ্টি মানে ননন্দ হয়। আৰু তাৰপিছত ময়ো কৰিম। দেখিছে নহয় মানবিকাক কোলাত লৈ আছোঁ, তাই মানুহ দেখিলে মানে মোক কোলাৰ পৰা নানামেই। ইয়াতে একচুৱেলি তাইক মই আনিব নালাগিছিল, কাৰণ তাই ডিষ্টাৰ্ব দি আছিলে, তথাপিতো তাই মানে ইমান কান্দি আছিলে, তো মই উঠাই লৈ আহিলোঁ। এয়া চাওক, তাই নানামে কোলাৰ পৰা। আৰু শেষত মই এই যিবিলাক ইয়াৰে মানে ৰচম হৈ আছে, মই একচুৱেলি বেছি ভাল কৰি ইয়াৰে নাজানিছিলোঁ, তো সকলোবিলাক মই ভালদৰে চাই আছোঁ যে মই কেনেকৈ কৰিম। ইয়াতে প্ৰথমতে মানে তাক এটা পইচাটোত লৈ নজৰ উতাৰা বুলি কয়, তাৰপিছত চাউল লৈ, তাতে চাউল থাকে, পূজাৰ চাউল, আৰু এই চাউলটো তেনেকৈ তাৰ ভৰিত, হাতত আৰু কান্ধত আৰু মাথাত তেনেকৈ কৰি চাউলখিনি মানে ছিটিয়াই দিয়া হয়। দেখিছে নহয়। এবাৰ এইগৰাকী মোৰ আগতে মোৰ বাইদেউ হৈছিলে, তেখেত বাইদেউ আছিলে, আৰু এবাৰ মই, তো তেখেতে মোকো ডিমাণ্ড কৰিছিলে যে মোক ইমান পইচা লাগিব। আৰু ষ্টেজত উঠি যাওঁতে মই হাতত ইমান বেছি পইচা নিয়া নাছিলোঁ, তেখেতে কিন্তু ডিমাণ্ড কৰিছিলে যে মই নলওঁ, কি কয়, ইঞ্জিনিয়াৰ হাজবেণ্ড হয়, আৰু ইমান কম পইচা দিলে নহ'ব, মোক মানে 1,000 টকাৰ ডিমাণ্ড কৰিছিলে। তাৰপিছত দেৱৰে তেখেতক ক'লে যে মই এই ৰচমটো শেষ হ'লে আপোনাক 1,000 টকা দি আছোঁ, বৰ্তমান যিমান দিছে সিমান লৈ লওঁ। তেতিয়া তেখেতে লৈ ল'লে, আৰু দেৱৰে তেখেতক পিছতকৈ 1,000 টকা দি দিছে। এয়া মোৰ কৰা মানে যিখিনি আছিলে মোক শিকাই দি আছে, বাইদেৱে শিকাই দি আছে যে এনেকৈ কৰা, তো হৈ গ'ল তাৰ এইটো ৰচম। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কইনাই কি বস্তু ঘৰৰ পৰা পঠাইছিলে ল'ৰাৰ কাৰণে। মাইনে মাকো ধুন দে হেঠে মানবিকা মামাক ধুন দে হেঠে। তো এইবিলাকে আছিলে ফাৰ্নিচাৰৰ ভিতৰত, দেখুৱাই দিছোঁ মই। আৰু ইয়াতে পেকিঙত আছিলে কি কয়, ৱাশ্বিং মেচিন আৰু ফ্ৰিজ চাগে। আৰু এইটো মানে যোনজন দেৱৰৰ বিয়া হৈছে তাৰ ৰুম আছিলে এইটো। আৰু ইয়াতে কি আছে ফাৰ্নিচাৰ এনেকুৱা আছে, বেড হয় এখন, এইখিনি বস্তুৱে দিয়া হৈছিলে। আৰু হয় এইবিলাকে। একচুৱেলি মই ভিডিঅ'টো ইমান দিন হৈ গৈছে যে ইয়াৰ পিছত কি আহিব মোৰ মনতে নাই, সেইকাৰণে মই অলপমান কওঁতে মোৰ প্ৰব্লেম হৈছে। আৰু এইটো বেগটোতে ল'ৰাৰ কাৰণে কিছুমান বস্তু দি পঠাইছিলে। এনে ড্ৰেছখিনি বাৰু বাহিৰত ওলাই থৈ দিয়া হৈছিলে, কিন্তু তাক মানে ইয়াতে অলপ যেনেকুৱা ক্ৰীম, ল'ৰাক যি লাগে আৰু সেই বস্তুবিলাক ইয়াত ল'ৰাৰো মানে দি পঠাইছিলে। আৰু আমাৰ কাৰণে শাৰী, ঘৰৰ মানে মা, মোৰ, তাৰপিছত পেহী, মানবিকা বা মোৰ হাজবেণ্ড, দেৱৰ আৰু এজন দেৱৰ আছে, সিহঁতৰ কাৰণে ইয়াতে কাপোৰ দি পঠাইছিলে। কিন্তু মই ইয়াতে যিটো দেখিলোঁ, এই হিচাপত আমাৰ ফালে মানে অসমৰ ফালে বেছি যিটো মান ধৰা বুলি কয়, বেছিকৈ মান ধৰা হয়। ইয়াতকৈও বেছি আমাৰ অসমত বেছি মান ধৰে। ইয়াতে ইমান ডাঙৰ মান ধৰাটো নহয়, অকল ঘৰৰ মানে মেম্বাৰকেইজনকহে, মানে একদম যিকেইজন নিজৰ ঘৰৰ সিহঁতকহে। আৰু এইবিলাক দেখিছে যে ওপৰত এইবিলাক ডিব্বাতে তেনেকৈ মিঠাই, ফল মূল দি পঠায়। আৰু এইবিলাক ইয়াতে যোনদিনাখন বিয়া হ'ব, ল'ৰাৰ মানে ছোৱালী আনিব যাব, আৰু ল'ৰাৰ হাতত দি পঠোৱা যায়। আকৌ তাৰ পৰা কিবা নিয়ম আছে কি, তাৰ পৰা আকৌ দি পঠায়, বিয়া দিনাখন আকৌ দি পঠায় যে মিঠাইবিলাক মানে যিবিলাক মিঠাই বেয়া নহয় তেনেকুৱা মিঠাই দি পঠোৱা যায়। তো এয়া একবাৰ মোকো চাই লওক। মই কৈছিলোঁ যে মান ধৰাটো মানে অসমত আমাৰ বেছি, ইয়াতকৈ বেছি অসমৰ ফালে বেছি মান ধৰে। মানে ইয়াতে অকল ঘৰৰ মানুহকেইজনকহে ধৰে, আৰু বাকী যে পেহী, খুৰী তেনেকুৱা সিহঁতক নধৰে ইয়াতে। তো মই ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু লগ পাম মই আৰু নেক্সট ইয়াৰে পিছৰ ব্লগ বনাই আছোঁ, লগ পাম।